অসমক দেখাব খোজা নাই, এইটো আমাৰ যুৱ শাখা, আমাৰ মচলপুৰ ব্লক UPPL যুৱ শাখাৰ আৰু আমাৰ ষ্টেৰিং কমিটি, ইলেকশ্যন ষ্টেৰিং কমিটি যিহেতু আজিৰ পৰা নিৰ্বাচন প্ৰচাৰটো শেষ হৈ গ'ল, তাৰ কাৰণে তেখেতসকলে এটা ইনজয়ফুল এটা মুভমেণ্ট, ইয়াক ইনজয়ফুল বুলি ক'ব পাৰে, কাৰণ বহুত দিন ষ্ট্ৰেছ ল'লে আৰু বহুত মানে ভাগৰো লাগিলে। আজি সেইকাৰণে অলপ নিজৰ ঠাইৰ পৰা অলপ ঘূৰি ফুৰি অলপ তেখেতসকলে খানা এটা খাব, ভাল এটা পৰিৱেশ কৰাৰ কাৰণে এটা চিন্তা কৰিছে। মই ইয়াত উপস্থিত থাকিলোঁ, তেখেতসকলক মই ফ্লেগ অফ কৰিছোঁ, এইখিনিয়ে। মানে আপোনাৰ জিতাতো আৰু কি আৰু মই কৈয়ে আছোঁ, জিতাত ইয়াত কাৰো লগত প্ৰতিদ্বন্দ্বিতা নাই, কোনো নাই ইয়াত, খালি ৰাকেশ বতাহ বায়ু গাছ গছনি সকলোৰে হৃদয় ৰাকেশ, কামক লৈ ৰাকেশ। আইসকলে কৈছে নামঘৰটো এইবাৰহে ভাল হ'ব, বাগানপাৰা ককলাবাৰী দাদাসকলেও এইবাৰ ভাবিছে সঁচাকৈ যোৱা 20টা বছৰত যেনেকুৱাকৈ কিছুমান পাৰ্টবিলাক উন্নতিৰ পৰা দূৰত আছে, সেইবিলাক এতিয়া উন্নতি হ'ব। এনেকুৱা বহুত মানে ইয়াতে মানে ফেষ্টিভেলহে চলি আছে আৰু ইয়াতে যেন মানে কিবা এটা কণ্টেষ্ট হ'ব কিবা এনেকুৱা নাই, এটা পুৰা ফেষ্টিভেল হৈ আছে, বিজয় উৎসৱ একদম ষ্টাৰ্টিঙৰ পৰা ইণ্ডিঙলৈ। সেইকাৰণে আজি আপোনালোকে চাওক, সকলোৱে এনজয় কৰিবলৈ দাৰাগাঁওহে যাব, মানুহে এতিয়া হেৰিত যাব লাগে, কি বুলি কয় ঘৰে ঘৰে মানে ভোট খুজিব যাব লাগে। আমাৰবিলাকে আজি দাৰাগাঁও যাব আৰু কি ক'লে এই খামাৰদেইছা তাত খানা খাব, পিকনিক কৰিব, তেনেকুৱা কাৰ্যসূচী লৈছে আজি। কিমানমান আছে এতিয়া? বেছি নাই, 100-150খানমান হ'ব। যুৱ শাখাবিলাকে নিজে কৰিছে, আমাৰ পৰা আমি এইবিলাক ভাবা নাছিলোঁ আৰু। এ ব্লক বি ব্লক চি ব্লকৰ যিটো ভূমিৰ সমস্যা, আপোনালোকৰ UPPL ইনিচিয়েটিভ লৈছিল, কিন্তু ময়ে মানুহ UPPL বুলিও নহয়, ময়ে মানুহ। যেতিয়া মই থাকিম তেতিয়াহে ABC ব্লকত মাটি পাব, ময়ে মানুহ। ইয়াৰ BPF UPPL লগত নকওঁ মই, ৰাকেশ যেতিয়া থাকিব ABC ব্লকৰ মাটিটো পাব। ৰাকেশ যিদিনাখন নাই ABCৰ মাটিটো মুখেৰে কণ্ঠ দিয়া মানুহ নাথাকিব। গতিকে তেখেতসকলক মই ক'ব খুজিছোঁ, যদি মাটি লাগে তেনেহ'লে ভাই চিধা কথা ৰাকেশক জিকক, বেলেগ উপায় নাই।